মুখ্যমন্ত্ৰী মহোদয়, আপুনি মিছাৰ দুনিয়াত থাকি সকলোকে মূৰ্খ বা বুৰ্বক দেখুৱাবলৈ কিয় ইমান চেষ্টা কৰে? সকলো ক্ষেত্ৰতে ফিতাহি মাৰিবলৈ বিপক্ষৰ নেতাক ডিছক্ৰেডিট কৰিবলৈ আসনখনত বহোৱা নাই নহয়। শ্ৰদ্ধাৰ ৰাইজ, কেতিয়াবা কাকতলীয়া সংযোগ হয়, কেতিয়াবা ডেলিভাৰীত হয়। মোক কাক লাগে? মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতিক যে এই তদন্ত CBIক দিব লাগে, আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ, তাক মই নাজানো। দেৱব্ৰত শইকীয়াই কি প্ৰসংগত কৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয় কি প্ৰসংগত আনি আনিছে? চাওক, আপোনালোকক প্ৰথম দিনৰ পৰাই কৈ আছো, ভুল কৰিছে। মই ভাৰতৰ ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছো 2 দিনমানৰ পিছতেই, যাতে এইটো টেক আপ কৰিবলৈ এইকাৰণে কৈছিলো যে কিছুমান তাৰ বিদেশী নাগৰিক হ'ব পাৰে, তেওঁলোকে অসম আৰক্ষী কাগজখন দিলে আহিবলৈ কি দৰকাৰ পৰিছে, নাহিবও পাৰে। এই গতিকে মই জনাত তাৰে কেইবাজনো ইতিমধ্যে ছিংগাপুৰৰ নাগৰিকত্ব পাইছে। তেনে মানুহক দিবলৈ হ'লে যিটো আমাৰ আজি 2 দিন আগত বোধকৰো ঘটনাটোৰ 12 দিন মানৰ পিছত যিটো মিউচুৱেল লিগেল ট্ৰিটিটো কৰিছে, সেই গতিকে সেইটো কিয় আগতে নকৰিলে? সেইবিলাক কিয় লোকল এৰি থৈ গৈছে তেওঁলোকে? সেইবিলাক প্ৰশ্ন মই ভাবো আপোনালোকে শাসক পক্ষৰ ফালক সুধিব লাগে। মাননীয় মুখ্যমন্ত্ৰীক সোধক, মই যিখিনি পইণ্ট আউট কৰিলো সেইখিনি, আৰু অন্যসকলক সোধক। অভাৰ স্মাৰ্ট দেখুৱাৰো এটা সীমা থাকে। জোনমণি ৰাভাৰ ন্যায় দিয়াত ব্যৰ্থ হোৱাৰ পৰা 10 ছেপ্টেম্বৰত ৰিলিজ কৰিব নোৱাৰা আপোনাৰ ক্লব পাকিস্তানৰ ছবিখনৰ কথা ইতিমধ্যে ৰাইজে জানিছে। আজি কেই তাৰিখ? 10 তাৰিখ কেতিয়া? কালি, মাজত বহুত সময় আছে। আৰু সেইকাৰণে এতিয়া জুবিন গাৰ্গক ন্যায় দিয়াত যে আপুনি সফল হ'ব, তাক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। হয়তো মুকলিকৈ নক'ব পাৰে, কিন্তু আপোনাৰ ওপৰত বিশ্বাস নাই। আপুনি বুলি কওঁতে অকল আপোনাৰ কথা কৈছো, আপোনাৰ চকীখন বা মুখ্যমন্ত্ৰী আসনখনৰ কথা কোৱা নাই।